ৰাতিপুৱা উঠি হোটেলত চাহ খাই আমি গৈ আছোঁ দীপৰ বিল ছাইডত। তাৰপিছত আমি যাম মিৰ্জা। এনেকৈ ভিডিঅ'টো আৰম্ভ কৰাৰ লগত প্ৰাঞ্জল মানৱ আৰু এনেকৈ আমি জালুকবাৰী হৈ প্ৰথমে পালেও লংকেশ্বৰ মন্দিৰৰ আশীৰ্বাদ লৈ আমি যাত্ৰাটো আৰম্ভ কৰিলোঁ। ভিডিঅ'টোৰ লগত কি মন্দিৰ পাৰ হৈ ইয়াত আগত এখন ডায়েগনষ্টিক চেণ্টাৰ দেখিলোঁ। ইয়াত জব পাইছিলোঁ কিন্তু জবটো নকৰিলোঁ, ঘৰৰ পৰা দূৰ হয় কাৰণে ডায়েগনষ্টিক চেণ্টাৰটো দেখুৱাই দিলোঁ। বেছি ভাল এই জিঅ' দিলে পাৰি ভাতটো কিন্তু ভাতটো সেই দেখা যাব কিন্তু নেটৰ চিন্তা কৰিলে বেবি ডকুমেণ্ট কৰা কৰিছে মই জানো 4G এতে গম পাবাৰ নি কোনটো কোনটো ফটো কিয় গম নাপাব ক'ত ধৰবা আৰু চব পাই গেলাৰী নাথাকিব মানে মোবাইলটো শিকাই ন ইয়াৰ মোবাইলটোৰে শিকা নাই এতিয়া তাকেতো এই বেটাৰী ৰিক্সা এখন লৈছোঁ ইয়াৰ পৰা ভাড়া আমাৰ মোৰ কিমান ল'ব 500 ল'ব 500 ভাল যাব 1000 মান ল'ব না যায়ে পাবাৰ নাই বেটাৰী